নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ শ্ৰীপুৰ আয়ুষ্মান আৰোগ্য মন্দিৰত। আপোনালোক সকলোৱে জানেই যে মই পেছাত এগৰাকী স্বাস্থ্যকৰ্মী আৰু স্বাস্থ্যকৰ্মী হিচাপে মই 2009 চনৰ পৰা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগত জড়িত হৈ আছোঁ। আজি শ্ৰীপুৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এনকোৱাছ মানে কেন্দ্ৰৰ পৰা কোৱালিটি ষ্টেণ্ডাৰ্ড নিৰীক্ষণৰ বাবে নিৰীক্ষকসকল অহা কথা আছে। আজি গোটেই দিনটো তেওঁলোকৰ লগত কেনেদৰে কটালো তাকে উপভোগ কৰোঁ আহকচোন। এনকোৱাছ মানে হ'ল নেশ্যনেল কোৱালিটি এছুৰেঞ্চ ষ্টেণ্ডাৰ্ড। মানে আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰত যিবিলাক সেৱা ৰাইজৰ বাবে আগবঢ়োৱা হয় সেইবিলাক সেৱা সুচাৰুৰূপে পৰিচালনা হৈছে নে নাই আৰু তাৰ গুণগত মানদণ্ড কেনেকুৱা ইয়াৰ পৰীক্ষা কৰা হয়। আৰু এই সকলোবিলাক পৰীক্ষা কৰিবৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল্যায়ক আহিব। সেয়েহে সকলো সাজু হৈছে, স্বাস্থ্যকৰ্মীসকলো সাজু হৈছে, লগতে অতিথি আপ্যায়নৰ বাবে গাঁওবাসীও। প্ৰথমে এখন মুকলি সভা আয়োজন কৰা হয় য'ত তেওঁলোকক সম্বোধনা জনোৱা হয় আৰু ইয়াৰ লগে লগে এই সভাত তেওঁলোকে আয়ুষ্মান আৰোগ্য মন্দিৰৰ থকা জন আৰোগ্য সমিতিৰ লগত মুকলি বাৰ্তালাপ কৰে আৰু ইয়ালৈ অহা উদ্দেশ্যসমূহ ব্যক্ত কৰে। क्वालिटी एक जर्नी है, पहली सीढ़ी हमने पार करी तो उससे अगली सीढ़ी पे जाएंगे, उससे अगली सीढ़ी पे जाएंगे। हम सब सीख रहे हैं, है ना? हम सब नई नई चीजें सीख। उसके बाद हम वहाँ भी बोल के आया है और अब भी बोलूँगी कि whenever I come to Assam, इतना you spend so much on this welcoming ना तो মুকলি সভাখনৰ পাছতেই তেওঁলোকৰ মূল্যায়ন আৰম্ভ হয়। স্বাস্থ্যকেন্দ্ৰত থকা প্ৰত্যেকটো বস্তু পৰীক্ষা কৰা সঁজুলি, তথ্যপাতি আৰু স্বাস্থ্যকৰ্মীসকলৰ স্বাস্থ্য সচেতনতাৰ ওপৰত থকা জ্ঞান আদি সকলো দিশৰে তন্নতন্নকৈ মূল্যায়ন কৰা হয়। যিহেতু বৰ্তমান ভিতৰত এতিয়া মূল্যায়ন আৰম্ভ হৈছে আৰু বাহিৰত এইসকল হৈছে আমাৰ জিলা পৰ্যায়ৰ বিষয়ববীয়া। তেওঁলোকে শ্ৰীপুৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্যকৰ্মীসকলক সকলো ধৰণেৰে সহায় সহযোগিতা কৰি দিয়ে। মূল্যায়নৰ শেষত এখনি সামৰণি সভা অনুষ্ঠিত কৰা হয় আৰু এই সামৰণি সভাত তেওঁলোকে গাঁওবাসীৰ আগত আজি গোটেই দিনটোত পোৱা অভিজ্ঞতাসমূহ প্ৰকাশ কৰে। লগতে স্বাস্থ্যকৰ্মীসকলে কোনবোৰ দিশত আৰু বেছি মনোযোগ দিব লগা আছে এই বিষয়েও খুব সুন্দৰকৈ বুজাই দিয়ে। इसे आपने एसओपी असेसमेंट इंटरनल असेसमेंट कितना बार करते हो तो आप लोग बोल रहे हैं 1 ईयर में वन टाइम 2 टाइम्स, लेकिन चेकलिस्ट में लिखा है कि कायाकल्प का क्वार्टरली करता है ना, ऐसा वाला जब नहीं है तो उसका मुताबिक आप लोग करो। फिर गैप एनालिसिस भी नहीं बता रहा है आप लोग। गैप एनालिसिस इज वेरी इंपॉर्टेंट। क्यों इंपॉर्टेंट है? आप एक क्वार्टर फर्स्ट में किया, जनवरी में किया, लास्ट जनवरी में किया है कि पीयर असेसमेंट किया है, खुद किया है, करते आपका पॉइंट सिर्फ 60 निकला है। एग्जाम्पल पीएचसी का फुल स्कोर तो 60 निकला है तो 40 कहाँ चला गया ना, तो वो 40 को गैप क्लोज करने के लिए गैप एनालिसिस करो। गैप एनालिसिस में বন্ধু বান্ধৱীসকল, মোৰ বিশ্বাস যে সকলো স্বাস্থ্যকৰ্মীয়ে এই ভিডিঅ'টিৰ পৰা অলপ হ'লেও উপকৃত হ'ব। সেয়েহে ভিডিঅ'টি আপোনালোকৰ বাবে আগবঢ়ালোঁ। ধন্যবাদ।